বন্ধুসকল আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং এটা ভিডিঅ' হ'ব আপোনালোকে চাই বহুত ভাল পাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি প্ৰায় 3-4 দিনৰ ভিতৰত ভাইৰেল হৈ পৰা আমাৰ অসমৰ এজন যুৱকৰ সৈতে আপোনালোকক সকলোকে চিনাকি কৰাবলৈ ওলাইছোঁ। যেনেদৰে কৰিশ্মা নাথে পেপে গাই বিখ্যাত হৈ অসমত তেওঁৰ আদৰ জিনিবলৈ সক্ষম হৈছিলে, তেনেকৈ এই কেইদিনৰ ভিতৰতে এই 4-5 দিনৰ ভিতৰতে তেনেকৈ আৰু এজন যুৱকে আমাৰ সম্পূৰ্ণ অসমত বিখ্যাত হৈ পৰিছে আৰু তেওঁ অইন কোনো নহয়, তেওঁৰ নাম হৈছে মাধৱ বৰা। মাধৱ বৰাৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিৰ নাহৰণিত। তেওঁ এগৰাকী জুবিনৰ অনুৰাগী বুলি ক'লে আচলতে ভুল হ'ব। তেওঁ জুবিন গাৰ্গক ইমানেই অনুসৰণ কৰিছে যে তেওঁ ভৰিৰ পৰা একেবাৰে তেওঁ মূৰৰ চুলিডালৰ আগলৈকে তেওঁ ইমানেই জুবিন গাৰ্গক ফ'ল' কৰি আৰু তেওঁৰ মাতৰ কণ্ঠস্বৰ একেই বুলি ক'ব পাৰি জুবিন গাৰ্গৰ সৈতে। কিন্তু তেওঁ এতিয়ালৈকে ভিডিঅ'ত যিমান আপোনালোকে দেখিবলৈ কোনোবাই পাইছে যদিও নাজানো, কিন্তু আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো বনাইছোঁ আৰু তেওঁ এতিয়ালৈকে গান গোৱা দেখা পোৱা নাই, কিন্তু তেওঁ কথা কোৱাৰ ষ্টাইল, তেওঁ পিন্ধাৰ ষ্টাইল আৰু থকা খোৱা সকলোবোৰ জুবিন গাৰ্গৰ দৰেই দেখিবলৈ পোৱা গৈছে। মাধৱ বৰাৰ মাতৃৰ নাম হৈছে নমিতা বৰা, মাধৱ বৰাৰ পিতৃৰ নাম হৈছে বুলমণি বৰা আৰু মাধৱ বৰা এতিয়া জানিবলৈ পোৱা মতে তেওঁ ক্লাছ 9ত পঢ়ি আছে আৰু তেওঁ সৰুৰে পৰা জুবিন গাৰ্গক অনুসৰণ কৰি আহিছে, প্ৰায় তেওঁৰ 8 বছৰ বয়সৰ পৰাই। মাধৱ বৰাই সৰুৰে পৰা জুবিন গাৰ্গক অনুসৰণ কৰি আহিছিল যদিও তেওঁ এতিয়া যিমান আয়ত্ব কৰি জুবিন গাৰ্গৰ দৰে কথা বতৰা তেওঁৰ আচৰণ কৰিবলৈ সক্ষম হৈছেহি, এতিয়া তেওঁৰ একমাত্ৰ আঁৰৰ এজন ব্যক্তি আছে। সেই ব্যক্তিগৰাকীয়ে তেওঁক এটা ফোন উপহাৰ দিছিল এবছৰমানৰ আগত। জুবিন গাৰ্গৰ ভিডিঅ' চাই তেওঁক আয়ত্ব কৰিবলৈ বুলি তেওঁক এটা ফোন উপহাৰ দিছিল আৰু সেই ফোনটোৰ পৰাই মাধৱ বৰা উপকৃত হৈ জুবিন গাৰ্গৰ ভিডিঅ' সেইবোৰ সকলো চাই জুবিন গাৰ্গৰ দৰে একেই আচৰণ কৰিবলৈ লৈছে আৰু ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মাধৱ বৰা যেতিয়া স্কুললৈ যায় বা গাঁৱলৈ ওলাই যায় বা লগৰ সমনীয়াৰ লগত ক'ৰবাত যায়, তেতিয়া সকলোৱে তেওঁক প্ৰথম অৱস্থাত এইটো পাগল বুলিয়ে ক'বলৈ লৈছিল আৰু জুবিন গাৰ্গৰ দৰে তেওঁ আচৰণ কৰা দেখি কিছুমানে তেওঁক বেয়াকৈ ক'বলৈ লৈছিল যে ই অকল তাৰ আচল স্বৰূপটো হেৰাই গৈ কি হ'বলৈ গৈ আছে। হ'লেও মাধৱ বৰাই কাৰো কথা কাণসাৰ নকৰি তেওঁ জুবিন গাৰ্গৰ দৰেই আচৰণ কৰি আৰু তেওঁ থকা খোৱা বোৱাৰ সকলো ধৰণ জুবিন গাৰ্গৰ দৰেই থাকি পিন্ধি তেওঁ ঘৰত থাকিবলৈ লৈছিল আৰু তেনেধৰণে থাকোঁতে তেওঁলোকৰ ওচৰৰে এজন সেই দাদা যিজনে তেওঁক মোবাইলটো উপহাৰ দিছিল, তেওঁ এটা ভিডিঅ' কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰে আৰু সেই ভিডিঅ'টোৰ যোগে তেওঁ ইমানেই দিনটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল যে তেওঁক এতিয়া প্ৰায় চিনি নোপোৱা মানুহেই নাই। মাধৱ বৰাই এবাৰ জুবিন গাৰ্গক লগ কৰিবলৈ গুৱাহাটীলৈকো গৈছিল আৰু তেওঁ তাত জুবিন গাৰ্গৰ বিশেষ কিবা আৰ্জেণ্ট কাম আছিল বাবে তেওঁ লগ ধৰিব নোৱাৰিলে আৰু মাধৱ বৰাই তেতিয়া মনত বহুত আঘাত পাইছিল। তেওঁৰ যিটো ভইচ আপোনালোকে যদি চকু মুদি শুনে তেতিয়াহ'লে জুবিন গাৰ্গেই নে মাধৱ বৰাই আপোনালোকে কৈ দিব নোৱাৰিব। আৰু তেওঁলোকৰ জুবিন গাৰ্গৰ আৰু এটি মাধৱ বৰাৰ দুয়োজনৰ মাজৰ এটা ভইচৰ আপোনালোকে ডিফাৰেঞ্চ আপোনালোকে চাই লওকচোন। এটা ক্লিপ দেখুৱাইছোঁ। জুবিনদাৰ ভৰিখন চুবলৈ বিচাৰোঁ। আজিকালি জুগলিয়ে মোৰ লগত নাগোৱা হ'ল, মেইন কথা সি ডাঙৰ আৰ্টিষ্ট হ'ল। মোৰ পিছত লাগি লাভ নাই, মই ষ্টেজৰ পৰা গৈছোঁ, সেইকাৰণে মোৰ পিছত লাগি লাভ নাই। বন্ধুসকল দেখিলে তেওঁলোক দুয়োজনৰ মাতৰ কিমান মিল আছে, সেইবাবে তেওঁ এই 4-5 দিনৰ ভিতৰতেই সমগ্ৰ অসমতেই ভাইৰেল হৈ পৰিছে। যেনেদৰে পেপে গাই কৰিশ্মা নাথে 2-3 দিনৰ ভিতৰতেই গোটেই অসম বিয়পি পৰিছিল, তেওঁ বিখ্যাত হৈ পৰিছিল আৰু তেনেধৰণে এতিয়া মাধৱ বৰাই আমাৰ অসমত চৰ্চাত আছে। মাধৱ বৰাৰ ভিডিঅ' আপোনালোকে যদি মাধৱ বৰাৰ বায়'ডাটাটো চাই ভাল পালে, তেতিয়াহ'লে বায়'গ্ৰাফিটো যদি চাই ভাল পালে, তেতিয়াহ'লে মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যদি ভিডিঅ'টো যদি আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়াৰ পৰা মাজে সময়ে 2-এটা ব্লগিং ভিডিঅ' আহি আছে সকলোৱে, গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।